দাদা চিপছৰ পেকেট আছে না? আছে আছে। দুটা দিয়কচোন। মোকো দিবচোন, মোক দালি চানা পেকেট এটা। দি আছো, আছে আছে। কিনো এনেকে ভাবা লাগি চাই আছে, নিদিয়া কিয়া? নাই নাই, মই তোমাক অকণমান দেখা চিনাকি আপোন নিজৰ লাগিছে, সেইকাৰণেহে চাই আছো আৰু। ময়ো আপোনাক চিনি পাওঁ। হয় না? এই যে নগেন মাষ্টৰ জেকৰ বিয়াত গৈছিলে না আপুনি? তুমি ঠিকে কৈছা, তাতে দেখিছিলো। পিছে তোমাৰ নামটো কিনো? নমিতা। ইমান মিঠা। তোমাৰ নামটো যেনে মানুহ তেনে একদম পকা অমিতা। আপোনাৰ নাম? মোৰ নামটো খাপলাং। আনকমন নাম। বেয়া নেকি মোৰ নামটো? একদম চুপাৰ, ধুনীয়া নাম। পিছে ভণ্টি তোমাৰ নামটো? মোৰ নাম জয়া। বিৰাট ধুনীয়া, মায়া লগা নাম। এনে আপোনাৰ ঘৰ? মোৰ ঘৰ এই দোকানৰ পিছফালে। পিছে ভণ্টি তোমাৰ ঘৰ ক'ত? পিছে কাৰ ঘৰৰ ছোৱালী তুমি? মোৰ বাবাৰ নাম মদন, মই হেজাৰবাৰী গাঁৱত থাকো। ধেত তেৰি, হেজাৰপানী গাঁৱত মই গৈয়ে থাকো পানী খাবা। হয় নেকি? এবাৰ পিছে আপুনি সেইফালে গ'লে নমিতাহঁতৰ ঘৰ সোমাই আহিব। কিয়নো নোসোমাম, গ'লে সোমাবাই লাগিব আৰু। চাহ তাহ পানী চানী কিবা খাই আহিব লাগিব না কি? পিছে ঘৰত কোন কোননো আছে? মোৰ মা নাই, মই বাবা আৰু ভণ্টি, তিনিটাই পৰিয়াল। ভণ্টি ৰখিমলাই মামাহঁতৰ ঘৰত থাকে। একদম সুখী পৰিয়াল। মোৰো কোনো নাই, মই অকলে ফাদাৰৰ একমাত্ৰ ল'ৰা, একমাত্ৰ মোৰ খুৰাৰ ছোৱালী কেকৰি মোৰ লগতে থাকে। তাইও মোক ভাত পানী ৰান্ধি দে আৰু। দাদা আৰু নমিতা পিছে একে দশা, ভালে হ'ব দে নাই কি নমিতা? তেৰিকা এইটো ৰহ। পিছে চিপছটো দিবনে? দিম কিয় নিদিম। ৰ এইটো তোমাৰ। কেইটকা হ'ল? নালগে 1 টকাও নালগে, মৰমতে দিছো। নহ'ব, টকা ল'ব লাগিব। ঐ নাথাকিয়া। দে দাদাই পইচাটো ল'ব খোজা নাই, নালগে দে। প্ৰথম দিনা প্ৰথম চিনাকি মৰমতে দিছোং দে। ঠিকে আছে দিয়ক। পিছে দাদা সিপিনে গ'লে নমিতাহঁতৰ ঘৰত সোমাই যাব। কিয় নোসোমাম, প্ৰথমটো ঘৰত বেয়া লাগে, লাজ লাগে। বেলেগ জেগাত হ'লেও লগ কৰিম নেকি? হ'ব দিয়ক, এতিয়া আহো। ঐ এইটো বেগত সোমাই ল এতিয়া, বল। দাদা আহো এতিয়া। আয়া